ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি যিহেতু দেওবাৰ হয় আৰু দেওবাৰেও মই অকলশৰীয়া আজি, উপায় নাই আৰু হাজবেণ্ড ঘৰলৈ যাব লগা হ'ল বিশেষ কাম এটাত। যিহেতু নগ'লেও নহয়, বেয়া লাগে দেওবাৰ দিনটোত অকলে থাকিবলৈ। সাধাৰণতে মানে গোটেই সপ্তাহটো অকলেই থকা হয় ন, অকল দেওবাৰ দিনটোৱে পাওঁ, কিন্তু উপায় নাই, কাম থাকিলেতো যাবই লাগিব। গতিকে ভাবিলোঁ আপোনালোকৰ লগতে অলপ কথা পাতোঁ। আৰু মই মানে এতিয়া ভাত নহয় মানে কালি ভাত আছিলেই, তাকে মানে অকণমান ভাজি পেলানি ফ্ৰাইড ৰাইচৰ নিচিনাকৈ খাইছোঁ আৰু ভাবিলোঁ খাই আপোনালোকৰ লগতে অলপ কথা পাতোঁ। আৰু অকলে থাকিলে খাবলৈও মন নাযায় ন। আপোনালোকৰ বাৰু হয়নে নহয় ক'বচোন? মইতো অকলে থাকিলে নোখোৱাকৈ গোটেই দিনটো পাৰ কৰি দিওঁ, কিন্তু মানে সেইকাৰণে গেছ হ'ব ষ্টাৰ্ট কৰিছে, গেষ্ট্ৰিক, সেইটো কাৰণে যেনে তেনে খাইছোঁ আৰু উপায় নাই। সঁচাকৈ ৰুমত মানে অকলে থাকি বহুত ব'ৰ লাগে। আপোনালোকে কি কৰি থাকে মোক ক'বচোন। মোৰ মানে কি কৰিম নিজে একো ভাবিয়ে নাপাওঁ। ঘৰত থাকিলে নহয় মানে যিকোনো এটা কাম কৰি থাকিব পৰা হয়, বা ক'ৰবাত ইঘৰ যাবও পৰা হয়। ইয়াত মানে তেনেকুৱা একো নাই। ঠিক আছে তেন্তে মই খাই লওঁ, আৰু খাই বৈ আপোনালোকক পিছত লগ পাম। যিহেতু মই আপোনালোকক কৈছিলোঁৱে যে মই ৰুমত অকলে আছোঁ, গতিকে মোবাইলটো চাই থাকোঁতে বিয়াৰ ফটোখিনি দেখা পালোঁ। ভাবিলোঁ আপোনালোকৰ লগতো মোৰ কেইখনমান ভাল লগা ফটো শ্বেয়াৰ কৰোঁ। যিহেতু মই ভাবি আছোঁ যে আমাৰ বিয়াৰ ৱেডিং এলবামটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে গোটেইখিনি ফটো শ্বেয়াৰ নকৰোঁ এতিয়া, আৰু পিছত ভালকৈ দেখাম। কিন্তু আজি ভাবিছোঁ যে মোৰ যিকেইখন ফটো আটাইতকৈ প্ৰিয় সেইকেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদিহে মোৰ এই ফটোখিনি চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ব'লক তেন্তে আমি এই মোৰ বিয়াৰ ফটোখিনি চাই লওঁ।